কি যে হ'ব ইমান গৰম ফোনটাকে কৰোঁ হেল্ল' বিপ্লৱ ক দীপাংকৰ ক'ত আছ আৰু গম পাইছনে এই লকডাউন এই ঘৰতে আৰু বিচনাতে শুই আছোঁ আৰু হয় নেকি হেৰি ঐ হ'ব দে তোক মই পাছত ফোন কৰিম এইটো দেখোন বিক্ৰম আহি আছে ঐ তোক অলপ দেৰিকৈ কৰিম দে হা তোক দেৰিকৈ কৰিম হ'ব দে কি যে হ'ব ঐ বিক্ৰম এইফালে ক'ত যাবি আৰু তোৰ ওচৰলৈকে আহিছিলোঁ আছ মানুহটো মোৰ গুৰিলে আহিছ এইটো কি আকৌ খোৱা বস্তু নেকি এইটোক চেনিটাইজাৰ বুলি কয় এইটো এনেকৈ খুলি এনেকৈ কৰি অকণমান হাতত লৈ দেখুৱাই দিছোঁ তোক এনেকৈ মোহাৰিবি এইটো মানে গম পাইছ নহয় কৰোণা আহিছে তই এইটো ল এইটো কথা এতিয়া যাব পাৰো নহয় বহুত গৰম উঠিছে গম পাইছনে আৰু এইটো শুন তোক যে মই যে ক'লোঁ এইটো নামটো হৈছে চেনিটাইজাৰ এইটো মানে কি কয় এইটো কৰোণা আহিছে গম পাইছই তো কৰোণাৰ কাৰণে মানে কি এইটো আৰু ভালদৰে নিজে চাফ চিকুণ হৈ থাকিব লাগে আৰু এইবিলাক কৰোণা এইবিলাক বেলেগ গম পাইছ নাই এইবিলাকৰ হেৰি নাই মানে এইবিলাক তই মই লগৰ মাজত এইবিলাক কিহৰ কৰোণা আহিব কচোন বাৰু তই চা এই কৰোণা বোলা বস্তুটো লগৰ বা মা দেউতা বা ভণ্টি এইবিলাক একো নাচায় আমি যদি নিজে যদি অলপ ডিষ্টেঞ্চ হৈ থাকোঁ নিজে যদি সতৰ্ক হৈ থাকোঁ নাই এইটো একো কৰিব নোৱাৰে গম পাইছ আৰু সেইটো কাৰণে কৈছোঁ চা লকডাউন দিছে গোটেই ইণ্ডিয়াই মানিছে তো বেমাৰটো এনেকৈয়ে হয় তোৰ মোৰ লেখীয়া মানুহৰ কাৰণে হয় তই ভাবিছ লগৰ হয় নহয় তো মই ভাবিছোঁ কিন্তু হয়তো তোৰ গাতো হ'ব পাৰে বা মোৰ গাতো হ'ব পাৰে সেইটো কাৰণে অকণমান সাৱধানকৈ থাকিব লাগে বুজি পালি আৰু এই বেমাৰটো হোৱা মাত্ৰকে মানে কি ঘৰৰ গোটেইখিনি হ'ব আৰু গোটেইখিনি হোৱা মাত্ৰ ইঘৰ অহা যোৱা বেছি হয় সেইটো কাৰণে মানে গম পাইছোঁৱেই ন তো সেইটো কাৰণে কৈছোঁ নিজে ভাল হৈ থাকিলে সকলো ভাল হৈ থাকিব এই মহামাৰী কৰোণাটো আমাক যাতে মাৰিব নালাগে আমিহে কৰোণাটোক মাৰিব লাগে সেইটো কাৰণে কৈছোঁ অকণ নিজেও আৰু সতৰ্ক হৈ থাকিব লাগে তেন্তে গম পাইছোঁ এখন মাস্কখন লগাই থাকিব লাগে মাস্কখন আৰু ক'ৰবাত গ'লে বা ঘৰ এতিয়া তই যে আমাৰ ঘৰৰ পৰা যাবি তই গৈ ফাৰ্ষ্টে চেনিটাইজাৰ দি হাতটো ধুইহে সোমাবি আৰু পাৰিলে গোটেই গাটো ধুই ল'বি গাটো ধুই কেনি সোমাবি চাবোন তাবোন মাৰি মেলি গা ধুই সোমাবি নতুবা আৰু বাকীখিনি গম পাইছনে ঠিক আছে যাবি দে বেয়া চেয়া নাপাবি কাৰণ যিখিনি কৈছোঁ বুজি পাইছই চাগে তো কি ক'ম আৰু সেয়াই তো ঘৰতে থাক ফোন চোন কৰিয়ে কথা পাতিম ঘৰৰ পৰা ওলাই যোৱাটো নকৰিবি আৰু দেই বাই
মোৰ পিছে ইমানটো কথা বুজাই নাছিলোঁ গম পাইছনে। ঠিক আছে দে, মই মাস্কখন মানে লৈয়ে থাকোঁ দেই। মাস্কখন লওঁ, মই মানে ইমান ভবা নাছিলোঁ, কিন্তু তই মোক বহুত ভালকৈ বুজাই দিলি বিপ্লৱ, একদম বহুত ভাল কথা। মই আজি এখন মাৰিলোঁ আৰু বাহিৰত ঘূৰাটো নকৰোঁৱে আৰু গম পাইছ। নুঘূৰি হ'ব দে, বেয়া নাপাবি। বহুত ভাল লাগিল তই যে বুজাই দিলি মোক, সেইটো কাৰণে ভাল লাগিলে একচুৱেলি। ঠিক আছে যাওঁ দে, আমিও নাযাওঁ, তুমিও আমাৰ ঘৰলৈ যাব নালাগে দেই। তেন্তে বন্ধুসকল, এই ভিডিঅ'টো মই অকলেই কৰিলোঁ, যদি অকণমান মিষ্টেক হৈছে বাৰু, অলপ কষ্টও হৈছে, বেছি দীঘলো নহয় ভিডিঅ'টো, নিজে কৰিছোঁ দুটা ৰোল। তো ভিডিঅ'টো ভাল পাইছে চাগে সকলোৱে। মই এইটো ঘৰত থাকিয়ে কৰিছোঁ আৰু কিছুমান দৃশ্য মই ভালদৰে দেখুৱাব পৰা নাই, তাৰ বাবেও ক্ষমা খুজিছোঁ। এটাই ক'ম, সকলো ঘৰত থাকক, সুৰক্ষিত থাকক, আৰু ভিডিঅ'টো যদি ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আৰু সেয়াই, তেন্তে সকলো ঘৰত থাকক, কৰোণাৰ সৈতে যুঁজ কৰোঁ আমি সকলোৱে মিলি, কাৰণ আমাৰ চৰকাৰ, পুলিচ প্ৰশাসন, ডক্তৰ বিষয়া সকলোৱে লাগি আছে। তো আমিও তেওঁলোককো সহায় কৰিব লাগে। তেওঁলোকে যেনেদৰে আমাক শাসন কৰিছে, ঘৰৰ পৰা ওলাই যাব হাক দিছে, তো আমিও তেনেকৈ ঘৰৰ ভিতৰত সোমাই থাকোঁ, চেনিটাইজাৰ ইউজ কৰোঁ, মাস্ক ইউজ কৰোঁ, আৰু সকলোৰ পৰা 1 মিটাৰ দূৰত্ব ডিষ্টেঞ্চত ৰাখোঁ। আমি জিকিবই লাগিব, এই মহামাৰীৰ পৰা জিকিবই লাগিব। তেন্তে জয় আই অসম।